এতিয়া আমি গৈছোঁ মৰেইন লেকৰ ফালে। ৰকি মাউণ্টেইনৰ মাজতে লেক, এভৰিৱেৰ ইজ স্ন'। এইবিলাক বৰফ পৰিছে। পাহাৰ বগাইছোঁ, আহিছে লাহে লাহে ভাগৰ লাগিছে। ৰকি মাউণ্টেইন লেক লুইছৰ পিছত আহিছোঁ লেক মৰেইন। মানুহ আহে। পিছফালে হৈছে আমাৰ লেক মৰেইন। বাফ নেশ্যনেল পাৰ্কৰ এটা হৈছে আপোনাৰ লেক লুইছ আৰু এইটো হৈছে লেক মৰেইন। অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ লেক মৰেইন পৃথিৱী বিখ্যাত এটা পৰ্যটকৰ উৎকৃষ্ট ঠাই। ঢেৰ মানুহ আহে, দেখিবলৈ পাইছে আপোনালোকে গোটেই মানুহৰ সমাগম ইয়াতে। বহুতো পৰ্যটক আহিছে, অসমৰ পৰা আহিছে। এয়া অনুজিত মোৰ ল'ৰা, মোৰ লগতে আহিছে। সঁচাকৈ আমি মানে ইমান দূৰ যে পামহি ভবা নাছিলোঁ। ভগৱানে আমাক আনিলে, আমি ধুনীয়াকৈ আহি পালোহি। এতিয়া আমি লেক মৰেইনৰ পাৰত আছোঁ। লেক মৰেইন দেখিবলৈ পাইছে আপোনালোকে, উচ্চ পৰ্বতমালা। সেয়া বৰফেৰে আগুৰি আছে পৰ্বতমালা। এয়া পৰ্বতমালা, চাৰিওফালে শিলৰ পৰ্বত, তাৰ মাজতে এটা লেক। কি সুন্দৰ লেক, ফটফটীয়া নীলা পানীয়ে গোটেইফালে চাৰিওফালে আৱৰি আছে। লেক মৰেইন।